অসমত ধৰা পৰিছে HMPVত আক্ৰান্ত প্ৰথমজন ৰোগী এটি 10-মহীয়া শিশুৰ শৰীৰত ধৰা পৰিছে HMPVৰ উপস্থিতি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত বৰ্তমান চিকিৎসাধীন হৈ আছে শিশুটিৰ ঘৰ লখিমপুৰত বুলি জানিব পৰা গৈছে নিয়মীয়া পৰীক্ষাত শিশুটিৰ দেহত ধৰা পৰিছে HMPVৰ উপস্থিতি এক ব্ৰেকিং নিউজ আমি নিউজ লাইভৰ দৰ্শকসকলক জনাই আছো অসমত ধৰা পৰিছে HMPVত আক্ৰান্ত প্ৰথমজন ৰোগী এটি 10-মহীয়া শিশুৰ শৰীৰত ধৰা পৰিছে HMPVৰ উপস্থিতি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত বৰ্তমান শিশুটি চিকিৎসাধীন অৱস্থাত আছে শিশুটিৰ ঘৰ লখিমপুৰত বুলি জানিব পৰা গৈছে আৰু নিয়মীয়া পৰীক্ষাত শিশুটিৰ দেহত ধৰা পৰিছে HMPVৰ উপস্থিতি আমাৰ ইয়াত 8 তাৰিখে এটা বাচ্চা আহিছিলে বাচ্চাটোৰ জ্বৰ পানী লগা কাহ লৈ আহিছিলে আমাৰ যেতিয়া ৰুটিন ইনভেষ্টিগেশ্যন বিলাক কৰা হয় তেনেকৈ এবাৰ ৰুটিন ইনভেষ্টিগেশ্যন কৰা হ'ল কৰোতে দেখা গ'ল যে সেই শিশুজনৰ গাত HMPV ভাইৰাছ পজিটিভ আহিলে কিন্তু শিশুজন এতিয়া অলৰেডি তেওঁ নিজৰ লক্ষণসমূহ অলৰেডি হ্ৰাস পালেই গতিকে শিশুজন একেবাৰে ষ্টেবল আছে ভয় খাব লগা বিশেষ একো নাই HMPV ভাইৰাছটো সাধাৰণতে আমাৰ ইয়াত আছে 2001 চনত প্ৰথম এটো ডিটেক্ট হৈছিলে তাৰ পিছত লাহে লাহে দেখা গ'ল যে আমাৰ যিমান মানুহৰ কমন কোল্ড হয় কমন কোল্ডৰ মেজৰিটি অফ কেसेছ বিলাক HMPV জনিত ভাইৰাছৰ কাৰণেই হয় আৰু শিশুৰ ক্ষেত্ৰত দেখা গৈছে যে 5 বছৰলৈকে শিশুৱে তেওঁলোক এটোৰ দ্বাৰা অলৰেডি আক্ৰান্ত হয়ে গতিকে এটো আমি সাধাৰণ এক প্ৰকাৰৰ ভাইৰাছ বুলিয়ে গণ্য কৰোঁ গতিকে ইয়াৰ পৰা বিশেষ আমাৰ চিন্তাৰ বিষয় নাই বুলিয়ে ভবা যায়